সেই দোস্তিসকল কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ খুবেই ভাল। আৰু আজি হৈছে আমাৰ খুৰীমাহঁতৰ ছোৱালীজনীৰ বাৰ্থডে। তো এতিয়া মই তাতেই যাই আছোঁ আৰু কিমান আগবাঢ়িছে চাওঁ, আপোনালোকক দেখাওঁ। তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিবচোন। এয়া ফাইনেলি মই আহি গ'লোঁ আৰু ইয়াতে ডেস্ক আৰু চেয়াৰখিনি পাৰা আছে আৰু এয়া আমাৰ সন্মুখত টিকলিটো। এয়া মই ভিতৰলৈ সোমাই আহিলোঁ এতিয়া। এয়া ভিতৰলৈ সোমাই আহি দেখিলোঁ গুণহঁতে পূৰা বেলুন ফুলোৱাত লাগি আছে। এয়া গুণ আৰু বাইদেৱে পূৰা বেলুন ফুলোৱাই আছে। আৰু এবাৰ তাইক চাওকচোন, তাই পূৰা ইফালৰ পৰা সেইফালে আজি পূৰা দৌৰি আছে তাই। আৰু এইফালে আইতাই চাহ খাইছে। এয়া আমাৰ পাথৰৰ কাৰণে ৰেডি কৰি থকা হৈছে। এয়া খুৰীমাই পূৰা তামোল কটাত আৰু ইয়াতে আমাৰ খুৰা আৰু দেউতাই নাৰিকল কুঁহিয়াৰ কটাত লাগি আছে। আৰু এয়া দেখিছেনে তাইৰ বেনাৰ আহি আৰু ইয়াতে আমাৰ পাঠকসকল আহি গ'ল। তো সিহঁতক খাবৰ কাৰণে চাহ দিছে আৰু সেৱা এটা ধৰিছে। আৰু ইহঁতে এতিয়া চাহখিনি খাব, তাৰপিছত নাম আৰম্ভ কৰি দিব। আৰু এবাৰ তাইৰ ফূৰ্তি চাওকচোন, ইমান দৌৰি আছে তাই আজি, ইমান মানে ভাল পাইছে আজি তাই। আৰু ইয়াতে চাহবিলাক দি থকা হৈছে, চাহৰ কাৰণে যোগাৰ কৰি থকা হৈছে। এয়া আমাৰ ইয়াতে পাঠকো আৰম্ভ হৈ গ'ল। তাইক চাওকচোন এবাৰ, কি ধুনীয়াকৈ মাৰ কোলাত বহি নাম ধৰি আছে। এয়া হৰি নাম ধৰি আছে তাই মাৰ লগত। ইমান ভাল পায় মানে হৰি নাম গাই তাই, দেখিছেনে? এইফালে চাওকচোন, এইফালে আমাৰ দেউতা, বৰদেউতা আৰু গাঁৱৰে এটা ককায়ে ইয়াতে প্ৰসাদবিলাক ভৰাই আছে মানুহবিলাকক দিবৰ কাৰণে। আৰু আমাৰ এইফালেও প্ৰায় খানাখিনি ৰেডি হৈছে আৰু এয়া দেখিছে। আৰু তাইক চাওকচোন, মোৰ কোলাত কি ধুনীয়াকৈ বহি ধুনীয়াকৈ পাঠক চাই আছে, দেখিছে তাইক? আৰু এয়া চাওক, এতিয়া বাজিলে 12টা আৰু এতিয়ালৈকে তাইৰ চকুত টোপনি নাই, দেখিছেনে? এয়া আমাৰ পাঠকো শেষ হ'ব টাইম হৈছে আৰু মোটামুটি। তাইক চাওকচোন, ইমান মৰম লগাকৈ বহি আছে তাই, দেখিছে? দোস্তিসকল ফাইনেলি আমাৰ পাঠক শেষ হৈ গ'ল আৰু মই ভাত খাব বহি গ'লোঁ। মই একেবাৰে শেষত খালোঁ, মানে চবে খাই ল'লে কিন্তু মোৰ গাটো অকণমান বেয়া লাগি গ'ল হঠাতে, সেইকাৰণে অকণমান ৰেষ্ট কৰি মই খাই দিলোঁ এয়া ভাত। ফাইনেলি দোস্তিসকল মই ভাত পানী খাই ঘৰলৈকে আহি গ'লোঁ আৰু ঘৰত আহি মই মোবাইলটো উলিয়াই টাইমটো চাওঁ যে 1:19 হ'ল। ইমান দেৰি হৈ গ'ল, আপোনালোকে দেখিছে, বহুত ৰাতি হৈ গ'ল। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। যদি ভিডিঅ'টো চাই কিনে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবখিনি কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানে, বাই বাই।